পৰা বড়োলেণ্ড বিশ্ববিদ্যালয়ত হৈ থকা যি ধৰ্ণা কাৰ্যসূচী এই কাৰ্যসূচীৰ বিষয়ে আমি আজি ক'বলৈ আমি বাধ্য হৈছোঁ কিয়নো যোৱা 20 তাৰিখৰ পৰা ধাৰাবাহিকভাৱে ইনডিফিনিট ধৰ্ণা তাত দিয়া হৈছে বড়োলেণ্ড ষ্টুডেণ্টছ ইউনিয়ন BPFৰ ছাত্ৰ সংগঠন তেওঁলোকে ধাৰাবাহিকভাৱে ইনডিফিনিট ধৰ্ণা কাৰ্যসূচী লৈ আছে কেতিয়া সমাপ্ত হ'ব আমি ক'ব নোৱাৰোঁ গতিকে আমি গোটেই বিষয়টো চাই পেলাই আজি নিখিল বড়ো ছাত্ৰ সন্থাৰ ফালৰ পৰা বড়োলেণ্ড বিশ্ববিদ্যালয়ত হৈ থকা যি অৰাজকতা এই অৰাজকতাটো অতি সোনকালে সমাপ্ত কৰিবৰ কাৰণে আজি আমি আহ্বান জনাব বিচাৰিছোঁ অসমৰ মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক আৰু ইয়াৰ লগতে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ চেঞ্চেলৰ অসমৰ গভৰ্ণৰ সন্মানীয় তেওঁক আমি আহ্বান জনাব বিচাৰিছোঁ অতি সোনকালে এই গোটেই বিষয়টো চাই পেলাই তেওঁলোকে যেন সঠিক এটা সিদ্ধান্ত যেন অতি সোনকালে তেওঁলোকে লয় তাৰ কাৰণে আমি আহ্বান জনাইছোঁ কিয়নো যোৱা 20 তাৰিখৰ পৰা বড়োলেণ্ড বিশ্ববিদ্যালয়ত মুঠ 17টা যে ডিপাৰ্টমেণ্ট আছে সেই ডিপাৰ্টমেণ্টত পঢ়ি থকা প্ৰায় 2000 ছাত্ৰ ছাত্ৰীসকলে ক্লাছৰ পৰা তেওঁলোকে বঞ্চিত হ'ব লগা হৈছে বিশ্ববিদ্যালয়ত বিভিন্ন কাৰ্যসূচী আছিল ছেমিনাৰ আছিল ডিপাৰ্টমেণ্টবিলাকৰ এই গোটেই বিষয়বিলাক স্তব্ধ হৈ আছে গতিকে আমি আহ্বান জনাব বিচাৰিছোঁ ছাত্ৰ সংগঠন হিচাপে অতি সোনকালে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া গভৰ্ণৰে এই গোটেই বিষয়বিলাক চালি যাই পেলাই তেওঁলোকে কম সময়ৰ ভিতৰত তেওঁলোকে যাতে এই গোটেই প্ৰক্ৰিয়াটো চালি চাই পেলাই তেওঁলোকে এটা যেন সিদ্ধান্তত তেওঁলোকে যেন আহে তাৰ কাৰণে আমি আহ্বান জনাইছোঁ আনফালেদি আমি BSUকো আমি আহ্বান জনাব বিচাৰিছোঁ তেওঁলোকৰ যি আন্দোলন সেই আন্দোলনটো কিছু হাল সলনি কৰি ল'বলৈ আমি আহ্বান জনাইছোঁ তেওঁলোকে আন্দোলন কৰি থাকক কিন্তু কোনো ছাত্ৰ ছাত্ৰীসকলৰ ক্লাছ ক্ষতি যেন নহয় তাৰ কাৰণে তেওঁলোকে বিবেচনা কৰিব লাগে কিয়নো যোৱা 20 তাৰিখৰ পৰা এতিয়ালৈকে প্ৰায় 9-10 দিন তেওঁলোকে ধৰ্ণা দি আছে আৰু হয়তো তেওঁলোকৰ দিয়াৰ আৰু কাৰ্যসূচী আছে গতিকে আমি আহ্বান জনাব বিচাৰিছোঁ তেওঁলোকে যেন ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যতৰ কথা চিন্তা কৰি পেলাই শৈক্ষিক পৰিৱেশৰ প্ৰতি তেওঁলোকে চাই পেলাই যেন আন্দোলনটো কিছু শিথিলতা যেন কৰে ছাত্ৰ ছাত্ৰীসকলক আৰু ইউনিভাৰ্চিটিৰ কাম কাজবিলাক কৰিবৰ কাৰণে তেওঁলোকে যেন সুযোগ দিয়ে তাৰ কাৰণে আমি নিখিল বড়ো ছাত্ৰ সন্থাৰ ফালৰ পৰা BSUক আমি আহ্বান জনাইছোঁ যোৱাকালি যে ইনকুৱাৰী মাৰিছিল এইটো সমাপৰ দিয়ে কি ক'ব আমি অফিচিয়েলি আমি একো গম পোৱা নাই তেওঁলোকে কি পাৰপাছত তেওঁলোকে ইউনিভাৰ্চিটি ভিজিট কৰিছিলে আমি গম পোৱা নাই তেওঁলোকে গভৰ্ণৰে পঠিয়াইছে নে অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে পঠাইছে এই বিষয়টো আমি গম পোৱা নাই এতিয়ালৈকে গতিকে ইয়াত আমি মন্তব্য দিব বিচৰা নাই যেই নহওক অতি সোনকালে অসম চৰকাৰৰ পৰা হায়াৰ এডুকেশ্যন কমিশ্যনাৰৰ ফালৰ পৰাই হওক শিক্ষামন্ত্ৰীৰ পৰাই হওক অসমৰ মুখ্যমন্ত্ৰীৰ পৰাই হওক গভৰ্ণৰৰ পৰাই হওক যিকোনো অতি সোনকালে এই গোটেই বিষয়টো চাই পেলাই এটা সিদ্ধান্ত ল'বৰ কাৰণে আমি আহ্বান জনাইছোঁ নিখিল বড়ো ছাত্ৰ সন্থাই ভাবিলে বড়োলেণ্ড ইউনিভাৰ্চিটিত যে চাকৰি বা জব দিয়াত কাৰাপশ্যন আছে ইয়াৰ কাৰণে আজি গভৰ্ণৰে ইয়াত এটা ইনকুৱাৰী টিম পঠাব লগা হ'ল চাওক আমি বহু আগতেও আমি কৈ আছোঁ যিহেতু বড়োলেণ্ড ইউনিভাৰ্চিটিত এটা খেলি মেলি হৈ গ'ল বিভিন্ন তাত বাতৰি কাকতত বিভিন্ন ধৰণৰ বড়োলেণ্ড ইউনিভাৰ্চিটিৰ বিষয়ে কৈ আছে গতিকে আমি বহু আগতে কৈ আছিলোঁ এটা উচিত তদন্ত হওক কি হৈ আছেনো সঁচা সঁচিকৈ বড়োলেণ্ড ইউনিভাৰ্চিটিত কিয়নো এতিয়ালৈকে বড়োলেণ্ড ইউনিভাৰ্চিটিৰ 12B ষ্টেটাছ পাবলৈ সক্ষম হোৱা নাই যাৰ কাৰণে আমাৰ BTC অঞ্চলত থকা যিবিলাক কলেজ এই কলেজৰ কিছুমান কলেজ আকৌ তেওঁলোক মানে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনলৈ যাব লগা হ'ল যিবিলাক নন ডিফিচিট কলেজ গভৰ্ণমেণ্ট হোৱা নাই তেনেকুৱা কলেজবিলাকক লৈ পেলাই বড়োলেণ্ড ইউনিভাৰ্চিটিয়ে চলি আছে গতিকে আমি এই গোটেই বিষয়বিলাক কি কাৰণত 12B ষ্টেটাছ নাপালে কি কাৰণত বড়োলেণ্ড বিশ্ববিদ্যালয়ত বিভিন্ন খেলি মেলি হ'ল এই গোটেই বিষয়টো চাবৰ কাৰণে এটা তদন্ত হওক এইটো আমি বিচাৰিছোঁ এটা হৈছে ষ্টুডেণ্ট অৰ্গেনাইজেশ্যন BSUৰ ষ্টুডেণ্ট অৰ্গেনাইজেশ্যন কিন্তু যে আন্দোলন কৰি আছে বা ভাইচ চেঞ্চেলৰৰ কাৰণে নটিচো দিয়া হৈছে
এইটো ৰাইট টাইম আছিল না নাছিল প্ৰটেষ্ট কৰাটো চাওক আমি সেইকাৰণে নিখিল বড়ো ছাত্ৰ সন্থাৰ ফালৰ পৰা আমি কৈ আছো যে যিহেতু ভাইচ চেঞ্চেলৰ নতুন ভাইচ চেঞ্চেলৰ পাবৰ কাৰণে বড়োলেণ্ড ইউনিভাৰ্চিটিয়ে ইতিমধ্যে তেওঁলোকে এডভাৰটাইজমেণ্ট দিছে কিছু হয়তো সময়ৰ প্ৰয়োজন হ'ব পাৰে গতিকে আমি নিখিল বড়ো ছাত্ৰ সন্থাৰ ফালৰ পৰা আমি চাই আছো যে আমাৰো ক'ব লগা কিছু আছে কিন্তু সময়টো চাই পেলাই আমি এতিয়ালৈকে মানে তেনেকুৱা ধৰণৰ কাৰ্যসূচী আমি লোৱা নাই আমিও চাম যে তাত ভিচিটো ৰিটায়াৰমেণ্ট হ'ল কিছুদিনৰ কাৰণে তেওঁক ইনচাৰ্জ পতা হ'ল সঁচা সঁচিকেই মানে অসম চৰকাৰে নতুন মানে ভাইচ চেঞ্চেলৰ ইয়াত দিব না নিদিয়ে কেতিয়ালৈ দিব এই গোটেইবিলাক আমি পৰ্যালোচনা কৰি আছো বৰ্তমান আমি ভাবিছো যে যিহেতু এটা এডভাৰটাইজমেণ্ট দিয়া হৈছে গতিকে কিছু সময় আমিও মানে অপেক্ষা কৰিম কিন্তু ইয়াৰ সময় সীমাটো আমি চাই ল'ম এইটো যদি মানে দীঘলীয়া হয় তেতিয়াহ'লে আমাৰ ক'বলৈ আমি বাধ্য হ'ম না কি বাইদেউ